সহজতে কষ্ট নোহোৱা অনুভৱবোৰে এদিন বহুতো কষ্ট দিয়ে। সেয়ে চাগে আপোন ভবাবোৰে নিজৰ স্বাৰ্থৰ বাবে কৰা প্ৰতাৰণা। পানীৰ এটা টোপাল যেতিয়া সাগৰত থাকে তেতিয়া তাৰ কোনো অস্তিত্ব নাথাকে। কিন্তু যেতিয়া সেই টোপালটো এটা গছৰ পাতৰ ওপৰত থাকে তেতিয়া মুকুতাৰ দৰে জিলিকে। ঠিক একেদৰে আপুনিও জীৱনত এনে এটা লক্ষ্য নিজৰ কৰি লওক য'ত আপুনি মুকুতাৰ দৰে জিলিকে। কাৰণ ভিৰত থাকিলে চিনাকি আৰু অস্তিত্ব সদায় লুকাই থাকে। এসোপামান ধাৰ লৈ দামী পেণ্ডেল দি এদিনৰ বাবে 30-40খন গাড়ী দৰাৰ লগত লৈ ঢোল বজাই বিয়াখন পাতিলেই কোনোবাই আপোনাক আম্বানী বুলি ভাবি নলয়। এদিনৰ বাবে হাতী বা ঘোঁৰাৰ পিঠিত উঠি নকল ৰজা হ'বলৈ আপুনি বহু বছৰ গাধৰ দৰে কাম কৰিব লাগিব। সেইবাবে বিয়াখন পৰাপক্ষত নিজৰ প্ৰকৃত সামৰ্থ্য অনুযায়ী সাধাৰণভাৱে পাতক। আনক দেখুৱাবলৈ গৈ নিজক ধ্বংস কৰাতকৈ প্ৰকৃত বাস্তৱৰ মুখামুখি হ'বলৈ শিকক। যদি ভৱিষ্যতে চিন্তামুক্ত জীৱন এটা জীয়াবলৈ ইচ্ছা আছে তেতিয়াহ'লে এসোপামান ধাৰ লৈ ঘি খোৱাৰ দৰে কাৰ্য কৰা বন্ধ কৰক। অহংকাৰ কৰি কোনো এটা সম্পৰ্ক শেষ কৰাতকৈ ক্ষমা বিচাৰি বা আলোচনাৰ মাজেৰে খেলিমেলিবোৰ চিজিল কৰি সম্পৰ্কটো চলাই নিব লাগে। মাত্ৰ ভোকৰ ভাতকেইটা আৰু পিন্ধা কাপোৰ কেইখন গোটাই ল'লেই গৌৰৱৰ কথা নহয়। তাৰ বিপৰীতে নিজৰ পৰিয়ালটোৰ লগত বহি ভালদৰে এসাঁজ খোৱাটোহে গৌৰৱৰ কথা। ভাগৰ কেতিয়াও কামৰ বাবে নাহে। আচলতে এজন মানুহ বেছি ভাগৰুৱা হয় চিন্তা, নিৰাশা, ভয় আৰু অসন্তুষ্টৰ বাবেহে। পৰিয়ালৰ ভিতৰত ঘটি থকা মতবিৰোধ বা কাজিয়াৰ কাৰণবোৰ পৰাপক্ষত গোপনে ৰখা উচিত। এনে কথাবোৰ আন মানুহৰ কাণত পৰিলে মানুহবোৰে বহুত নিয়াৰিকৈ বিয়পাই থাকে আৰু ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰে। যেতিয়া পৰিয়ালৰ কোনো সদস্যক দেখিবলৈ মন নোযোৱা হয় বা বাহিৰৰ আন মানুহক আপোন যেন লগা হয় তেতিয়া বুজি ল'ব যে আপোনাৰ লগতে ঘৰখনৰো ধ্বংসৰ সময় আৰম্ভ হৈ গৈছে। জীৱনত যদি কোনোবাই উন্নতি বা সুখক লৈ জ্বলে, ঈৰ্ষা কৰে তেতিয়া সেইজনক আৰু জ্বলিবলৈ দিয়ক। মনত ৰাখিব জ্বলি যোৱা প্ৰতিটো বস্তু এদিন নিশ্চয় ছাই হৈ যাবই। লাগিলে সেয়া বস্তুৱেই হওক বা মানুহেই নহওক কিয়। এই পৃথিৱীত সকলোতকৈ ভাল দৰৱ হ'ল হাঁহি। আটাইতকৈ ভাল সম্পত্তি হ'ল বুদ্ধি। সকলোতকৈ ভাল অস্ত্ৰ হ'ল ধৈৰ্য। আটাইতকৈ ভাল সুৰক্ষা হ'ল বিশ্বাস। আৰু সুখৰ কথা এইটো যে এই সকলোবোৰ মূল্যৱান বস্তু বিনামূলীয়াকৈ পোৱা যায়।